নমস্কাৰ সকলোকে মোৰ নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আৰু লগতে আজি হ'ল 25 ডিচেম্বৰ সকলোকে খ্ৰীষ্টমাছৰ শুভকামনা জনাইছোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা শুই থাকোঁতে মায়ে মোক মাতিলে মাতা মানেতো বুজি পাইছেই নহয় গালি गजब बेइज्जती है তো গালি খাই ধুনীয়াকৈ উঠি ল'লোঁ লৈ ছাগলীকেইটা দি গম পালোঁ লগৰ ঘৰত খানা আছে তো এনেকৈ ছাগলীকেইটা এই দেখিছে নাই ইমান জোত লগাইছে মানে সিহঁতে তো এই জোতকেইটা ভাঙি খানালৈ ওলালোঁ চিকেন লেগ পিচ কাটি দিওঁ তো গাইজ এয়া হ'ল চিকেন লেগ পিচ তো এনেকৈ কাটি দি আছোঁ যাতে এটা মছলা ভিতৰত ভালকৈ সোমাব পাৰোঁ বহুত দিন আছে খাওঁ মজা করে দিল তো এখন রফ পিঁয়াজ নহৰু আদা জলকীয়া কাটি আছে তো আমি এনেকৈ কাটি বস্তুবিলাক ৰেডি কৰি আছোঁ গাইজ কি বস্তু গাইজটো মানে উৎপত্তি বহুত আগৰ পৰাই দিনৰ পৰা হৈছে যেতিয়াৰ পৰা ইউটিউবাৰ উদ্ভৱ হৈছে তো আৰু আমি ইউটিউবাৰ বাৰু লাগি যায় গাত তো গাইজ খানা বুলি ক'লে আমাৰ ব্ৰইলাৰ মাংস মনলৈ আহে তো সেই হিচাপে আমি ব্ৰইলাৰকে আনিছোঁ তো 2-2.5 কিলোমান হ'ব তো লগতে লেগ পিচ আছে দেখালোঁ আগতে তো সেইগিলা আজি খাৱা যাব লগতে 3 পিচমান মাৰিলোৱেই তো আধা ভাজা আছে বাৰু ঠিকেই আছে বাৰু তো আমাৰ সৰ্বদা হ'ল ৰান্ধনি তো এইফালে সৌৰভ আছে মই দেখাই আছোঁ অলপমান সময় এইফালে আমাৰ বটাবটি কাম চলি আছে এটা কিছুমান পেজো আছে খাবাক লাগি ৰাখছোঁ আৰু তো এক পিচ আদা কম হৈছে গাইছ বেছি হৈছে এইখিনি ভাতৰ লগত পালি খাম নলি আৰু থাকিব তো এনেকৈ আৰু চলি আছে খানাৰ অলপমান আয়োজন তো খানাৰ আয়োজন বুলি ক'বলৈ বিশেষ একো নাই আঞ্জা বনাই আছে এটাই আমি বহি আছোঁ মানে কথাৰ মহলা মাৰি তো সেয়ে আৰু খানা বুলি ক'লে এসোপাই আৰু ৰান্ধনি चीटिंग करता है तू সৌৰভ ডাঙৰীয়া বহি আছে তো ৰান্ধনি নাচাই ইফালে লাজ লাগছি কিবা ক'ব নি ৰান্ধনি গাইছ এয়া হ'ল আমাৰ ৰান্ধনি তো আঞ্জাখন ফাৰ্ষ্ট দেখাই দিলোঁ আলু দিছে কিন্তু ৰংটো মৰি গৈছে কিন্তু বঢ়িয়া আছে নাই ন সেইকাৰণেতো নিবেলাই বুলি আগতে কৈ লৈছি তো আমাৰ সৌৰভ ইও বহি আছে ঠাণ্ডা লাগছে নেকি এই ঠাণ্ডা পাইছে অলপমান চলিটো অলপমান সেই নে জেকেট মাৰিছে পুৰা মোৰ বাৰু তো ইয়াৰ আকৌ গৰম মানে যিহেতুকে ই জুৰ কাষত আছে হেল্ল' গাইজ এনেকৈ মই মোৰ কেমেৰাটোৰ ইজ্জতখিনি শেষ নকৰোঁ তো মই অলপ আগবাঢ়ো আগৰ ফালে ই আকৌ ৰখি আছে গাইজ কিবা কবি নেকি আমাৰ মছলা বটি আছে হেল্ল' দাদা মছলামেন হেল্ল' মানুহটো ক'ব খোজে কিন্তু লাজো কৰে দে হ'ব দে তো গাইজ ঠাণ্ডা বুলি কোৱাৰ লগে লগে এইগিলা আৰু থাকে আৰু কিবা কিবি এইগিলা হলং মলং ওলপাই থাকে তো এনেকৈ জেকেট চেকেট মাৰি ধুনীয়াকৈ খানাৰ দিগিৰা আহিছোঁ তো চুলি যাই যায় দেখছি নে গাইজ কিবা যদি পাৰে অলপ কওক চুলিত কি কৰিম এইগিলা এনেকুৱা হৈছে ইয়াৰ অৱস্থা তো এই আৰু খানা ইফালে হৈ আছে তো চাই থাকক তো গাইজ মানে লেগ পিচকেইটা মানে যাতে ওলাই নাযায় মাংস ওলাই গেলি আৰু গাইজ হাড়াকেইডাল কিনো চুইম তো সেইকাৰণে আৰু তো গাইজ এই আৰু বুলি লৈছোঁ মজাকৈ সংৰক্ষণ কৰি ৰাখিছোঁ আৰু এক পিচ আছিলে দাদা এইটো এই গেলে আম্বচি যা शाबाश बेटा बहुत बढ़िया তো গাইজ প্ৰণৱক লাগি থম মই অলপ দেখি তাৰে বেছি ভাল হৈ আছে মজা তো গাইজ অলপমান আৰু সেই হৈছিল মোৰ হৈ যাবাৰ হৈছিল আৰু তো এই আৰু হ'ব পাৰোঁ গাঁৱৰ ল'ৰা তথাপি নহয় পিছপৰা মনত আছে কিছু ভয় তথাপি কৰিম জগত জয় গাঁৱলীয়া ল'ৰা গাঁৱে গাঁৱে ফুৰা দিনৰ দিনটো ঘূৰি ফুৰি কত যে কি খেলা
আজিও মোৰ মনত আছে নাচি বাগি পাৰ কৰা শৈশৱৰ খেবেলা উচ্চ শিক্ষা ল'ম বুলি কলেজত দিলো ভৰি লগৰবোৰৰ কথা শুনি গলো পিছে প্ৰেমত পৰি और अभी तो रुको क्लाइमैक्स अभी बाकी है। তো গাইজ এয়া খাব আৰম্ভ কৰি দিব এক পিছকে এতিয়া লৈ যা সুন্দৰকে এ নিলে এডালে এডাল নিলা তো 2 নম্বৰ ডাল ই নিলা আমাৰ সৰি গাইজ ৰাখে নিয়ে আহি গৈছিল তো মেইনলি ৰান্ধনী হয় कुछ भी तो गाइस लेग पीस चिकन लेग पीस अभी मजा आएगा ना तो गाइस याते पेस्ट टेस्ट লৈ কিনে খাও খাই কিনে দেখে সুন্দৰকে হাসি আনদে তো গাইজ অলপ বহি আছো ঠাণ্ডা লাগি আছে খানাৰ হিচাপৰ লগতে আৰু অলপ এনেকুৱা কাম কৰি আছো আৰু লগতে আমাৰ অলপমান চিনেমাৰ সেই চলি আছে এই খৰা বহি আছে চাই লওক প্ৰণৱ ডাঙৰীয়া শৰ্মা ডাঙৰীয়া ডাইৰেক্টৰ আৰু সকলোৱে আমি আলোচনা অলপ কৰি আছো যিহেতুকে খানা লগতে আৰু চিনেমাখন আহি থকা যিটো ভিডিঅ' Wait a minute. Who are you? আহি আছে তো সেইটো আমাৰ ভয়ংকৰ ভিডিঅ' হ'ব গৈ আছে তো সেইটো আলোচনা চলি আছে অলপমান তাৰপিছত খানা ধুনীয়াকৈ ধুমধামকৈ খাম আৰু এইজন আমাৰ মেইন দালি বনোৱা মানে দাদাজন তো দালি বনাই ভাল পায় এখেতে তো ধুনীয়া দালি বনাইছে কেনেকুৱা লাগিছে বাৰু দেখাম এইটো পিছত তো ঠিক আছে দালিটো বনোৱা ভালকৈ তো সেই আৰু চাই থাকক অনুৰাগ ব্লগছ উইথ